স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ যোৱা ভিডিঅ' এটাত মই আপোনালোকক অসমত পোৱা বিষাক্ত সাপসমূহৰ সৈতে চিনাকি কৰি দিছিলো আৰু আজিৰ এই ভিডিঅ'টোত অসমত সচৰাচৰ দেখা পোৱা অবিষাক্ত সাপসমূহৰ সৈতে চিনাকি কৰিবলৈ ওলাইছো যদিহে অসমৰ বিষাক্ত সাপসমূহৰ ভিডিঅ'টো চাব খোজে তেনেহলে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত থকা লিংকত গৈ ক্লিক কৰি চাব পাৰে নাইবা এই আই বুটানটোত ক্লিক কৰি ভিডিঅ'টো চাব পাৰিব আহক আজি অসমত দেখা পোৱা অবিষাক্ত সাপসমূহ চিনি থওঁ অসমত দেখা পোৱা অবিষাক্ত সাপ বুলি ক'লে পোনপ্ৰথমে মই নাম ল'ম ইণ্ডিয়ান ৰেড স্নেক বা মুচুৰা সাপ বা মুচুৱা গুম সাপ বা ক'লা মুচুৰা সাপ যাক লোৱাৰ আসামত হুলাবেৰী সাপ বুলিও কয় আৰু কিছুমান ঠাইত ইয়াক বাইৰক সাপ বুলিও কয় আৰু বেংগলী ভাষাত ইয়াক দাৰাইজ বুলি কয় আৰু হিন্দীত ইয়াক ধমন বুলি কয় এইবিধ সাপ হৈছে আটাইতকৈ কমন সাপ সচৰাচৰ দেখা পোৱা এডাল সাপ দেখাত ক'লা বৰ্ণৰ আৰু এই ভিডিঅ'টোত দেখা পোৱাৰ দৰে এই সাপটোৰ গাত কিছুমান বগা বগা আঁচ থাকে আৰু মুখত কিছুমান ক'লা ক'লা দাগ থাকে সেইকাৰণে এই সাপটোক চিনি পাবলৈ সহজ হয় আৰু এই ক্ষিপ্ৰ গতিৰে বগাই যাব পাৰে বহুতো অন্ধবিশ্বাস আছে যে এই সাপে যদি পকাই ধৰে নেজেৰে তেনেহলে মানুহৰ মৃত্যু হয় নাইবা এই সাপৰ নেজত বিষ থাকে ইত্যাদি বহুত অন্ধবিশ্বাস আছে কিন্তু সকলোবোৰ মিছা কথা এইবিধ সাপ সম্পূৰ্ণৰূপে অবিষাক্ত সাপ আৰু আমাৰ বাবে খুব এবিধ উপকাৰী সাপ কিয়নো এইবিধ সাপে আমাৰ চৌপাশে থকা ভেকুলি নিগনি ইত্যাদিবোৰ খাই আমাৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে বৰ্তমান আপোনালোকে ভিডিঅ'টোত এটা জালত লাগি থকা মুচুৰা সাপ দেখা পাবলৈ সক্ষম হৈছে যিটো কেইমাহমানৰ আগতে আমাৰ অঞ্চলত ঘটিছিল আৰু আমি গৈ তাক জালৰ পৰা মুকলি কৰি আনিছিলোঁ অসমত দেখা পোৱা অবিষাক্ত সাপ বুলি ক'লে দ্বিতীয়তে মই নাম ল'ম ধুন্দুলি গুম বা কপাৰ হেডেড ট্ৰিংকেট স্নেক কপাৰ হেডেড ট্ৰিংকেট স্নেকক কিছুমানে ধুন্দুলি ফেটি বুলিও কয় আৰু কিছুমানে মুগী ফেটি বুলিও কয় কিন্তু আচলতে ই এবিধ ফেটি সাপ নহয় আৰু লোৱাৰ আসামৰ কিছু ঠাইত ইয়াক কোনোবাই বাকৰাজ বুলিও কয় কিন্তু আমাৰ উজনি অসমত বাকৰাজ বুলি ক'লে আমি অন্য এটা সাপকহে বুজো যিটো হৈছে বেণ্ডেড ক্ৰেট কিন্তু এই কপাৰ হেডেড ট্ৰিংকেট স্নেকক কপাৰ হেডেড বুলি কিয় কয় কাৰণ এই সাপটোৰ মূৰৰ অংশটো কপাৰৰ দৰে ইয়াৰ মূৰৰ অংশটো কপাৰ ৰঙৰ দৰে হোৱাৰ কাৰণে এইবিধ সাপক কপাৰ হেডেড ট্ৰিংকেট স্নেক বুলি কয় এইবিধ সাপ চিনি পাবলৈ খুবেই সহজ গোটেই সাপটো মটিয়া বৰ্ণৰ হয় অৰ্থাৎ ব্ৰাউন কালাৰ হয় আৰু দেহত কিছুমান ক'লা ক'লা আঁচ থাকে কিন্তু এইবিধ সাপ হৈছে খুব এবিধ খঙাল সাপ হাইলি এগ্ৰেছিভ স্নেক এইবিধ সাপক যদি আপুনি সামান্যভাৱে স্পৰ্শও কৰে তেনেহ'লে ই আপোনাক ক্ষিপ্ৰ গতিৰে কামুৰি দিব কিন্তু এইবিধ সাপ হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ এইবিধ সাপ খঙাল কাৰণে ই মানুহৰ হাতত খুব বেছিকৈ মৃত্যুবৰণ কৰে মানুহে ইয়াক বিপদজনক সাপ বুলি ভাবি খুব হত্যা কৰে কিন্তু ই হৈছে এটা নিমাখিত সাপ আমাৰ কাৰণে উপকাৰী সাপ ই সাধাৰণতে আমাৰ ভঁৰালবিলাকত থকা এন্দুৰ নিগনি ইত্যাদিবোৰ খাই জীয়াই থাকে তৃতীয়তে মই নাম ল'ম কাৰখলা সাপ যাক লোৱাৰ আসামত কাণখলা সাপ বুলি কোৱা হয় এই কাণখলা সাপটোক ইংলিছত পেইণ্টেড ব্ৰঞ্জবেক বুলি কোৱা হয় ব্ৰঞ্জবেক স্নেকৰ কেইবাটাও স্পেচিছ অসমত পোৱা যায় কিন্তু সচৰাচৰ আমি দেখি থকা সাপটো হৈছে পেইণ্টেড ব্ৰঞ্জবেক স্নেক এছাৰিৰ দৰে লিহিকা আৰু গছত বগাই থকা এইবিধ সাপ অত্যন্ত নিমাখিত সাপ একেবাৰে খং নাইকিয়া সাপ আৰু সম্পূৰ্ণৰূপে অবিষাক্ত সাপ চতুৰ্থতে মই নাম ল'ম উলফ স্নেক যাক আমি উজনি অসমত মাৰলি সাপ বুলি কওঁ আৰু নামনি অসমৰ মানুহে ইয়াক মাল্লি সাপ বা মল্লিবৰ সাপ বা মাল্লি গুম সাপ বুলি কয় এইবিধ সাপ আমি সকলোৱে দেখিছোঁ চকলেট কালাৰৰ হয় বা ব্ৰাউন কালাৰৰ হয় আৰু গাত কিছুমান য়েল্লইছ কালাৰৰ বেণ্ড থাকে এই ভিডিঅ'টোত দেখা পোৱা সমূহ সাপৰ ভিডিঅ'বিলাক আমাৰ স্নেক ৰেস্কিউ মিছনত কৰা ভিডিঅ' হয় আৰু এই ভিডিঅ'বোৰ চাই যাতে আপুনি এনেধৰণৰ ভুল নকৰে বা হাতেৰে কেতিয়াও সাপক স্পৰ্শ কৰিবলৈ নাযায় আৰু এইবিধ সাপ সাধাৰণতে ৰাতি ওলায় নক্টাৰ্নেল স্নেক হয় আৰু সাধাৰণতে ই কেতিয়াবা আমাৰ ঘৰৰ চালিবিলাকত নাইবা বৰচাংবিলাকত নাইবা পাকঘৰত ৰাতি ওলোৱা দেখা পোৱা যায় কেতিয়াবা আলমাৰীৰ ভিতৰতো ওলায় এইবিধ সাপ সম্পূৰ্ণৰূপে অবিষাক্ত সাপ ইয়াৰ পিছতে মই নাম ল'ম সকলোৰে এবিধ পৰিচিত সাপ যিটো হৈছে ধোৰা সাপ যাক ইংলিছত চেকাৰ্ড কিলবেক বুলি কোৱা হয় এই সাপটো চিনি পাবলৈ খুবেই সহজ গোটেই বডিটোত চেক কিছুমান পেটাৰ্ণ থাকে আৰু এই চেক পেটাৰ্ণটো থকাৰ বাবে ইয়াক ইংলিছত চেকাৰ্ড কিলবেক বুলি কোৱা হয় ই সম্পূৰ্ণৰূপে অবিষাক্ত সাপ প্ৰায় পানীৰ কাষৰ অঞ্চলত দেখা পোৱা যায় কেতিয়াবা ঘৰৰ ভিতৰো সোমায় আৰু এবিধ খঙাল সাপ কিন্তু দেই ইয়াৰ পিছতে মই নাম ল'ম অজগৰ সাপ যাক বাৰ্মিজ পাইথন বুলি কোৱা হয় পাইথন স্নেক ইণ্ডিয়াত দুটা পোৱা যায় এটা হৈছে ইণ্ডিয়ান ৰক পাইথন আৰু এটা হৈছে বাৰ্মিজ পাইথন কিন্তু আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনত এই ইণ্ডিয়ান ৰক পাইথনটো পোৱা নাযায় আমাৰ অসমত কেৱল বাৰ্মিজ পাইথনটো পোৱা যায় আৰু ইণ্ডিয়াৰ বাকী অঞ্চলত বাৰ্মিজ পাইথন পোৱা নাযায় তাত ইণ্ডিয়ান ৰক পাইথন পোৱা যায়
এই অজগৰ সাপটো অলপমান ভয়ংকৰ সাপ বুলি ক'ব লাগিব যিহেতু ই আকাৰত যথেষ্ট ডাঙৰ হয় আৰু এই বাৰ্মিজ পাইথনটো পৃথিৱীৰ দীৰ্ঘতম সাপৰ ভিতৰত দ্বিতীয়তে ইয়াৰ নাম লোৱা হয় ৰেটিকুলেটেড পাইথনৰ পিছতে পৃথিৱীৰ আটাইতকৈ বৃহত্তম আৰু দীৰ্ঘতম সাপৰ ভিতৰত এই বাৰ্মিজ পাইথনৰ নাম লোৱা হয় আৰু ই যদি আপোনাক পকাই ধৰে তেনেহ'লে কিছুমান বিপদৰ সৃষ্টি কৰিব পাৰে আৰু গৰু ছাগলী সৰু সৰু পোৱালিবিলাক ই সাধাৰণতে ধৰি খাই দিয়ে আৰু সাধাৰণতে ইমান এটা বৰ বেছি নোলায় এই সাপটো কাৰণ এইটো বৰ্তমান এটা এণ্ডেঞ্জাৰ্ড স্নেক বুলি ঘোষণা কৰা হৈছে ইয়াৰ সংখ্যা ক্ষিপ্ৰ গতিৰে কমি আহিছে ইয়াৰ পিছতে মই নাম ল'ম বাফ ষ্ট্ৰাইপড কিলবেক যাক অসমীয়াত বামুণী সাপ বুলি কোৱা হয় এই বামুণী সাপটো সাধাৰণতে ঘাঁহনি অঞ্চলবিলাকত দেখা পোৱা যায় কেতিয়াবা পথাৰলৈ যাওঁতে আমি এইবিধ সাপৰ সন্মুখীন হওঁ এইবিধ সাপো এটা কাৰখলা সাপৰ দৰে নিমাখিত সাপ খং নাইকিয়া সাপ আৰু সম্পূৰ্ণৰূপে অবিষাক্ত সাপ লোৱাৰ আছামত ইয়াৰ নাম অন্য থাকিব পাৰে সেই বিষয়ে মই জ্ঞাত নহয় যদিহে কোনোবাই ইয়াৰ লোৱাৰ আছামৰ নাম বেলেগ আছে তেনেহ'লে অনুগ্ৰহ কৰি কমেণ্ট বক্সত লিখিব পাৰে যিহেতু ঠাইভেদে সাপবিলাকৰ নামবোৰ বেলেগ বেলেগ হয় সেয়েহে আমি কমন ইংলিছ নেমটোক বেছিকৈ গুৰুত্ব দিব লাগে বুলি মই ভাবোঁ আৰু কমন ইংলিছ নেমটো ব্যৱহাৰ কৰিলে মানুহৰ মাজত কেতিয়াও কনফিউজনৰ সৃষ্টি নহয় ইয়াৰ পিছতে অসমত পোৱা অবিষাক্ত সাপ বুলি ক'লে অন্য এটা সাপৰ নাম উল্লেখ কৰিবই লাগিব যিটো হৈছে ইণ্ডো চাইনিজ ৰেড স্নেক যাক অসমীয়াত চেঙেলিগুম সাপ বুলি কোৱা হয় এইটো সাপৰ বডিৰ আণ্ডাৰপাৰ্টটো গ্ৰীনিছ কালাৰ হয় আৰু দেখাত মটীয়া বৰণৰ নাইবা ক'লা ৰঙৰ হয় মই ভিডিঅ'টোত এটা ইণ্ডো চাইনিজ ৰেড স্নেক দেখুৱাই দিছোঁ ভালকৈ চিনি থওক এইটো হৈছে এটা সম্পূৰ্ণৰূপে অবিষাক্ত সাপ ইয়াৰ পিছতে মই নাম ল'ম কুকুৰী স্নেক যাক অসমীয়াত কেঁকুৰী সাপ বুলি কোৱা হয় নাইবা কিছুমানে ইয়াক কুকুৰী সাপ বুলিও কয় নাইবা খুকুৰী সাপ বুলিও কয় আৰু এই কুকুৰী সাপ দুটা অসমত পোৱা যায় এটা হৈছে বেণ্ডেড কুকুৰী স্নেক বা কমন কুকুৰী স্নেক আৰু এটা হৈছে লাইট বেয়াৰ্ড কুকুৰী স্নেক এই দুইটা সাপে অবিষাক্ত হয় অলপমান খঙাল হয় ইহঁতক স্পৰ্শ কৰিলে ক্ষিপ্ৰ গতিৰে কামুৰিব পাৰে কিন্তু সম্পূৰ্ণৰূপে অবিষাক্ত সাপ ইয়াৰ পিছতে সকলোৰে চিনাকি অন্য এবিধ অবিষাক্ত সাপৰ মই নাম লৈছোঁ যিটো হৈছে কেঁচু সাপ যিটো সকলোৱে চিনি পাওঁ কেঁচুৰ নিচিনা হয় কেঁচুৰ দৰে বগাই যায় আৰু সকলোৱে জানে এইটো হৈছে এটা অবিষাক্ত সাপ যিটোক ইংলিছত ব্ৰাহ্মিনী ব্লাইণ্ড স্নেক বুলি কোৱা হয় গতিকে এইকেইটাই আছিল অসমত সচৰাচৰ দেখা পোৱা 10টা অবিষাক্ত সাপ ইয়াৰ বাহিৰেও অসমত ভালেকেইটা অবিষাক্ত সাপ পোৱা যায় কিন্তু সচৰাচৰ আমি সন্মুখীন হৈ থকা নাই বা আমি গাঁৱে ভূঞে দেখা পোৱা অবিষাক্ত সাপসমূহকহে মই এই ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিছোঁ যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব পাৰে চেনেলটো আৰু এই ভিডিঅ'টো যদি অন্য লোকৰ কামত আহিব পাৰে বুলি ভাবে তেনেহ'লে ভিডিঅ'টো বিনা দ্বিধাই শ্বেয়াৰ কৰিব পাৰে যিহেতু গৰমৰ দিন আহিছে সাপবিলাক লাহে লাহে ওলোৱা আৰম্ভ কৰিছে গতিকে আন্ধাৰ জেগালৈ যাওঁতে ৰাতি বিয়লি এটা টৰ্চৰ ব্যৱহাৰ কৰক গাত নাইবা ফুটাবিলাকত পটকে কেতিয়াও হাতটো ভৰাই নিদিব বহুদিন ধৰি থৈ দিয়া জোতা পিন্ধোতে সদায় এবাৰ ভালদৰে পৰীক্ষা কৰি লওক এনেধৰণৰ সামান্য সাৱধানতাবিলাক যদি অৱলম্বন কৰে তেনেহ'লে সৰ্পদংশনৰ পৰা সদায় বাচি থাকিব পাৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ